গুড মৰ্নিং এভৰিৱান, কি খবৰ সকলোৰে? আশা কৰোঁ সকলো ভালে আছে। ইফালে মোৰো ভাল। আজি হৈছে ছানডে আৰু এতিয়া সময় ৰাতিপুৱা 9:30 আৰু যাবলৈ লৈছোঁ কাজিৰঙালৈ। কাজিৰঙাৰ মাণ্ডু ৰিজৰ্ট যাম। ৰাতিপুৱা 8টাতে যোৱা কথা আছিলে, কিন্তু যিহেতু বৰষুণ দি আছিলে অলপ দেৰি হ'ল, তো এতিয়া ওলাম। গাড়ী আহি আছে, নিজৰ গাড়ী নিনো, গাড়ী ভাড়া কৰি লৈছোঁ, যিহেতু মানুহ আৰু 2-এজন আমাৰ লগত যাব আৰু আমাৰ গাড়ীত 5জনৰ ওপৰত বেছি মানুহ নাতে। তে ভাবিলোঁ আপোনালোকৰ লগতো ব্লগ এটা শ্বেয়াৰ কৰোঁ, তাত গৈ কেনেকুৱা লাগিল আপোনালোকক অলপ দেখাম মাণ্ডু ৰিজৰ্টখন। তে ব'লক ব্লগটো ইয়াৰ পৰা আৰম্ভ কৰোঁ, শেষলৈকে চাব বুলি আশা থাকিল। আমি এতিয়া কলিয়াবৰ আহি পালোঁ, মানে জখলাবন্ধা আহি পাইছোঁ। ইয়াতে বাঞ্জাৰাত নামিছোঁ। মই নামানে গাড়ীত বহি আছোঁ, বাকীকেইটা নামিছে। ইয়াতে ভাবিছোঁ কিবা এটা খাই যাওঁ, যিহেতু ৰাতিপুৱা ব্ৰেকফাষ্ট কৰা নাই, খালি চাহ খাই আহিছোঁ ঘৰৰ পৰা। তো ইয়াতে পেটিছ খুবেই ভাল পায়, তো সেয়াই ল'ব গৈছে। সিহঁতে তাতে খাব, মই গাড়ীতে খাম, যিহেতু সৰু ল'ৰা শুই গ'ল সেইটো কাৰণে। আৰু এতিয়া অলপ ৰ'দ ওলাইছে, ৰাতিপুৱা পৰা বতৰটো বৰষুণীয়া আছিলে, এতিয়া ৰ'দ দিছে। মাত্ৰ আমি মাণ্ডু ৰিজৰ্ট আহি পালোঁহি। এতিয়া প্ৰায় 1টাই বাজিব হ'ল। আহি ৰুমত চেক ইন কৰিছোঁ। মই দুদিনমান আগতে ৰুম এটা বুক কৰি ৰাখিছিলোঁ ইয়াতে, যিহেতু বাচ্চাকেইটাক লৈ আহিছোঁ, তো অসুবিধা হয় বাহিৰত অলপ খোৱাবলৈ, ফিডিং কৰিবলৈ। সেইকাৰণে ভাবিলোঁ ৰুম এটা লৈ লওঁ। যামগৈ সন্ধিয়া ইয়াৰ পৰা বেক কৰিম নগাঁৱলৈ। তথাপি যিখিনি সময় আছে সেইখিনি সময়ৰ কাৰণে ৰুম এটা ল'লোঁ। আৰু ৰুমটো বেছ ভালেই, আপোনালোকক দেখাই আছোঁ। ৰ'ব, প্ৰাইচটো অলপ হাই, কিন্তু ঠিকেই আছে ৰুমটো মোটামুটি ভালেই। আপোনালোকক এবাৰ দেখাই আছোঁ, চাই লওক।
তো এয়া আমি ৰুমৰ পৰা ওলাই আহিছোঁ আৰু এতিয়া ছাইডবিলাক অলপ ঘূৰি আছোঁ। ইমান ধুনীয়া গ্ৰীনাৰী নহয়, তাৰপৰা ৱেডাৰটো ইমান ভাল, ৰ'দ চ'দ নাই, বিৰাটেই ভাল লাগিছে। এয়া বাগান মানে কি চাহ গছ আৰু সেইটো চাইডে পাহাৰ দেখাই আছোঁ আপোনালোককো। আৰু আজি মোৰ বেষ্ট ফ্ৰেণ্ড ৰিয়াক বহুত মিছ কৰিছোঁ, কাৰণ তাইও অহা কথা আছিলে, তাইৰ হাজবেণ্ড আৰু তাইৰ ল'ৰা, কিন্তু তাইৰ ল'ৰাটোৰ হঠাৎ দুদিন ধৰি খুবেই জ্বৰ, সেইটো কাৰণে আহিব নোৱাৰিলে। তো বেটাৰ লাক নেক্সট টাইম। কিন্তু তাইক আজি বহুত মিছ কৰিছোঁ, কাৰণ যেতিয়াই তাইৰ লগত মই ক'ৰবাত ওলাই যাওঁ সেইদিনাই ৰ'দ থাকে, মাজতো কানকা গৈছোঁ, সেইদিনাও বহুত ৰ'দ, সেইদিনাৰ ব্লগ বনোৱা নাই, অলপ চলপ বনালোঁ, কিন্তু গৰমৰ কাৰণে আৰু কণ্টিনিউ নকৰিলে কাৰণে শ্বেয়াৰ কৰা নাই। কিন্তু আজি ৱেডাৰটো খুবেই ধুনীয়া, তো আহিব পাৰিলেহেঁতেন, কিন্তু বাচ্ছাটোৰ গা বেয়া ন, সেইটো কাৰণে নাহিলে। তো আজি বহুত মিছ কৰিছোঁ তাইক। আৰু বাকী গোটেই পৰিৱেশ চাওক, সিহঁতে এইফালে ফটো উঠি আছে, চাৰিওফালে পূৰা গ্ৰীনেৰী, এইফালে পাহাৰ, চাহ গছ। যিমানে ৱেডাৰ ঠাণ্ডা নাথাকক কিয় মই ঘামি আছোঁ। Bye. লছটো আমাৰে হ'ল না। ৰাতিপুৱা ব্ৰেকফাষ্ট কেইটা ৰাতিপুৱা কৈফালি যাওঁতে ব্ৰেকফাষ্টটো কৰি যাব গোটেইবোৰটা ডিব্ৰুগড় যোৱা টাইমত। আমি এতিয়া নগাঁও বেক কৰিব ওলাইছোঁ। এতিয়া সময় হৈছে সন্ধিয়া 6:30। ড্ৰেছটো চেঞ্জ কৰি ল'লোঁ, যিহেতু ড্ৰেছেছ লৈ আহিছিলোঁ। আৰু এতিয়া যাওঁ নগাঁৱলৈ, আৰু ব্লগটো ইমানতে শেষ কৰোঁ, ইয়াতকৈ বেছি কণ্টিনিউ নকৰোঁ। যদি আজি ভিডিঅ'টো চাই ভাল লাগিল তেনেহ'লে লাইক এটা কৰিব, আৰু কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কেনেকুৱা পালে। আৰু যিসকলে নতুনকৈ চাই আছে, যদি ভিডিঅ'বিলাক চাই ভাল লাগে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। আজিলৈ আহিছোঁ, বাই।